Praise the Lord. সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শুভেচ্ছা জনাইছো। আমাৰ অসমীয়া পডকাষ্ট আমাৰ দৈনিক মান্নালৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে আমাৰ এই অনুষ্ঠান আপোনালোকৰ মাজলৈ আঁকোৱালি লোৱাৰ বাবে মই আপোনালোকৰ ধন্যবাদ জনাইছো আৰু লগতে ঈশ্বৰকো ধন্যবাদ দিছো। এই অনুষ্ঠানৰ যোগেদি মই অসমীয়া ভাষাত ঈশ্বৰৰ বাক্যসমূহ ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ লৈ আনিবৰ কাৰণে চেষ্টা কৰিছো। আৰু যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায়, নিশ্চয় আপোনালোকে সঁহাৰি দিব আৰু আমাৰ যি ইউটিউব চেনেল অনুগ্ৰহ অনলাইন সাবস্ক্ৰাইব কৰিব। ৰাতিপুৱাই ঈশ্বৰৰ বাক্য যিদৰে আমাক দিনটো চলিবৰ কাৰণে আমি পুৱা জলপান খাওঁ আৰু আমি সেই জলপান খাই অফিচৰ কাৰণে, ব্যৱসায়ৰ কাৰণে, কামলৈ আমি ওলাই যাওঁ, ঠিক তেনেকৈ ৰাতিপুৱাৰ আমাক প্ৰয়োজন হোৱা আত্মিক আহাৰ আৰু সেই আত্মিক আহাৰ বা আত্মিক ভোজন যাক স্বৰ্গীয় মান্না বুলি কোৱা হৈছে, আমাক আত্মাৰ বাবে প্ৰতিদিনে প্ৰয়োজন হয়। আৰু ঈশ্বৰে আমাক এই আত্মিক আহাৰ বাইবেলৰ পৰা দি আছে। গতিকে আমাৰ এইটো প্ৰচেষ্টা যে এই অনুষ্ঠানৰ যোগেদি, আমাৰ দৈনিক মান্না অনুষ্ঠানৰ যোগেদি যেন আমি প্ৰতিদিনেই ঈশ্বৰৰ মান্না বা আহাৰ বা ভোজন পাব পাৰো। আজি মই আপোনালোকৰ বাবে বাইবেলৰ প্ৰথম পিতৰ 5 অধ্যায় আৰু 7 পদ পাঠ কৰিবৰ কাৰণে বিচাৰিছো। ইয়াতে কৈছে, আৰু তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। বন্ধুসকল, আজি এই সময়তে আমি এবাৰ ঈশ্বৰৰ ওচৰলৈ প্ৰতিজনেই এই বাক্য শুনোতা প্ৰতিজনেই তেওঁৰ ওচৰলৈ চাপি আহোঁ আৰু আমি আমাৰ ওপৰত থকা সকলো চিন্তা যেন তেওঁৰ ওপৰত পেলাই দিওঁ, অৰ্থাৎ আমাৰ চিন্তাৰ ভাৰ তেওঁলৈ যেন আমি দি দিওঁ। কিয়নো ইয়াতে বাইবেলত কৈছে তেওঁ তোমালোকৰ কাৰণে চিন্তা কৰে। ঈশ্বৰে নিজৰ সন্তানসকলৰ বাবে চিন্তা কৰে। আমি তেওঁক পিতৃ বুলি যিহেতু সম্বোধন কৰিছো, আমি তেওঁক প্ৰভু বুলি যিহেতু সন্মান দিছো, আমাৰ প্ৰভু, আমাৰ গৰাকী, গতিকে তেওঁৰ আমাৰ কাৰণে চিন্তা কৰিব বা কৰিছে। সেয়ে আমাৰ আজি দিনটোৰ কাৰণে আমাৰ কি চিন্তা আছে? বহুতৰ অনেক ধৰণৰ চিন্তা থাকে। আমি এই চিন্তালৈ চলি থাকো। আমি এই চিন্তাৰ কাৰণে কেতিয়াবা খং উঠো, কেতিয়াবা বেজাৰ পাওঁ, বা আমি সেই চিন্তাত এনেধৰণে আমি সোমাই পৰো যে আমি নিজৰ শৰীৰৰ কাৰণেও আমি যতন নলওঁ, পৰিয়ালৰ কাৰণে আমি যতন নলওঁ, বা আমি চিন্তাত ডুব গৈ থাকো। কিন্তু সেই চিন্তা কৰি বাইবেলে কৈছে আমি চিন্তা কৰি নিজৰ আয়ুস এহাতকৈ বঢ়াব নোৱাৰো। আমাৰ আয়ুস চিন্তাৰ যোগেদি নাবাঢ়ে। কিন্তু আমি যদি জীয়াই থাকিবৰ কাৰণে, বা আমি যদি আমাৰ যি সমস্যাবিলাক আছে সমাধানৰ কাৰণে, বা আমাৰ বেমাৰৰ পৰা মুক্তি পাবৰ কাৰণে, আমাৰ অৰ্থনৈতিক সমস্যাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে, আমাৰ ঘৰত থকা অশান্তিবিলাক দূৰ হ'বৰ কাৰণে, এই সকলোবিলাক চিন্তা যি আমি লৈ আছো, তাক যদি আমি ঈশ্বৰৰ ওচৰত দি দিওঁ, তেওঁক যদি আমি প্ৰাৰ্থনাৰে জনাই দিওঁ, তেতিয়া তেওঁ আমাৰ কাৰণে চিন্তা কৰিব। গতিকে আহক আমি যেন নিজৰ চিন্তাৰ ভাৰ তেওঁক ওচৰত উধাই দি আমি নিজৰ কৰ্ম কৰোঁ আৰু আমি আশা কৰোঁ নিশ্চয় তেওঁ আমাৰ চিন্তাৰ পৰা আমাক মুক্তি দিব। আজিৰ দিনটোত আমাৰ সকলোৰে ওপৰত ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদ থাকক যেন। আমেন।